নমস্কাৰ গ্ৰহণ কৰিব। আজি ড্ৰয়িং কৰি আছো আমাৰ অসমীয়া সংস্কৃতিৰ বা ভাৰতীয় সংস্কৃতিৰ প্ৰায় 2000 বছৰ আগৰ এটা হেণ্ডমেড ক্ৰাফ্টৰ ওপৰত, মানে বিচনীৰ ওপৰত। সবেই জানে, তো বিচনী কেনেকৈ বয় সেইটো মই পিছত কেতিয়াবা দেখাম। কিন্তু আজি আমাৰ নতুন বিচনীখনত, মানে ঘৰৰ নতুন সদস্য, আগৰ বিচনীখন চব হেৰাল। তো মায়ে কৈছে কি নতুন বিচনীখন অনাৰ লগে লগে যে তই ইয়াতে কিবা এটা নাম লিখি দি, কালাৰেদি ৰং কৰি দি, নহ'লে হৰাব আৰু। তো সেইকাৰণে মই বোলো যদি নামটো লিখিবই লাগে তো ছবি এটা আঁকাই ভাল। তো তাৰপিছত ঠিক ঠাক কৰি পেলাই এই ছবিটো চিলেক্ট কৰিলোঁ। মানে কি, আমি সৰু থাকোঁতে যেতিয়া এল পি স্কুলত পঢ়ি আছিলোঁ, 2000 চনমানৰ ঘটনা হ'ব, তেতিয়া আমি মূৰত বৰাই নোখোৱা কচু লৈ পেলাই গৈছিলোঁ। যেতিয়া বৰষুণৰ দিন পৰে, বৰাই নোখোৱা কচু। অসমৰ বেলেগ ঠাইত এই কচু পাতবিধক কি বুলি কয় নাজানো মই। যদি আপোনালোকে জানে তো সেইটো কমেণ্ট বক্সত কৰিব, ক'ব কমেণ্ট কৰি পেলাই। আৰু আমাৰ ইয়াত বৰাই নোখোৱা কচু বুলি কয়, মানে গাহৰিয়ে যিটো কচু নাখায় সেই কচুটোৰ পাতটো মূৰত লৈ পেলাই আমি স্কুলত যাওঁ। ঠিক আছে, তো সেই স্মৃতিটো ৰোমন্থন কৰি পেলাই ইয়াতে এজন ল'ৰা এজনী ছোৱালী ড্ৰয়িং কৰিছোঁ বিচনীখনত। তো ড্ৰয়িং কৰি পেলাই দেখাইছোঁ। ঠিক আছে, তো ষ্টেপ বাই ষ্টেপ দেখি আছে আপোনালোকে। ইয়াতে এক্ৰিলিক কালাৰ ইউজ কৰিছোঁ মই, আৰু 0 ব্ৰাছ প্লাছ 1 ব্ৰাছ ইউজ কৰিছোঁ। বেছি ডাঙৰ ব্ৰাছ ইউজ কৰা নাই। আৰু এইখিনি ফ্লেট ব্ৰাছ ইউজ কৰিছোঁ, মেক্সিমাম ৰাউণ্ড ব্ৰাছ ইউজ কৰা আছে। এই ৰেড আৰু অৰেঞ্জ ৰংকেইটাত ফ্লেট ব্ৰাছ ইউজ কৰিছোঁ, যিহেতু বাঁহৰ আহকেইটাৰ লগত মিলাই পেলাই ৰং কৰিব লগা হয়, সেইকাৰণে সেইটোত আমি ফ্লেট ব্ৰাছ ইউজ কৰিছোঁ। বাকী ছবিখন চাই পেলাই কেনেকুৱা লাগিল জনাব নাপাহৰিব। বাকী ছবিখনত অসমীয়া জনজীৱনৰ এটি চৰিত্ৰ ফুটাই উঠিবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি সফল হৈছোঁ আপোনালোকে কমেণ্ট বক্সত জনাব। ধন্যবাদ।